হেৰা ঠিক হোৱা নাই নেকি তোমাৰ? 8 বাজিবই হ'ল। 2 বজাত আকৌ দোকানে বন্ধ কৰিব। বজাৰলৈও যাব লগা আছিলে মোৰ। কিমান দিন যে হ'ল কাপোৰ এযোৰ ল'ব পোৱা নাই। হেৰা শুনিছানে? পুৱাৰ পৰা আমনিখন কৰি নাথাকিবাচোন। সেইদিনাখনি জানো কাপোৰ লোৱা নাছিলা? যোৱা যোৱা চাহ তাহ বনাই নাকি যোৱা। মই চাহ তাহ বনাই থাকিব নোৱাৰো দেই। খাব মন আছে নিজে নিজে বনাই খাই থাকাগে। ইমান দিন হ'ল কাপোৰ এযোৰে লোৱা নাই। কাপোৰ এযোৰ কিনি দিয়া কথা ক'লে কিনি দিবই নোৱাৰে কিন্তু। ফলাফল হ'ল 0। শতকৰ অবিশ্বাস্য ক্লাবত পেট্ৰল। দাস বাইকৰ তেল এদাই হ'ল নে বেয়া হ'ল? একো নাই, এনে ফুটতে ঠেলি নিছো কেলা। এনেকুৱা হ'লে বাৰু কেনেকৈ হ'ব? মাইকীকেইটা মই কাপোৰকে কিনি দিওঁ নে ঘৰৰ বজাৰকে কৰোঁ? বৰ কিন্তু জামেলাত ফচিলোঁ দেই বিয়াখন পাতি। মই কৈছিলোঁ তোমাক বিয়া পাতিবলৈ। বিয়াৰ আগতে যিহে একেবাৰে ডাইলগ, জোৰোণ আনি দিম, তৰা আনি দিম, আমুকটোৱে তামুকটোৱে। এতিয়া আকৌ কাপোৰ এযোৰ আনি দিব ক'লেও আনি দিব নোৱাৰে। দিম নহয় আনি। হেন্দা তেল ধৰা দিয়ক। আধাইলে দিয়ক। এইখিনিতো আধাই দিলা। কেনেকৈ আধাইলিটা হ'ব পাৰে? এইখিনি আধাই দিলা। নভৰ আপোনালোকৰ তেল। ভাই জিপুতে 100+ হ'ল। আমি খুচুৰা বিয়া হয়তো কিবা এটা পাব লাগিব। আগতে 50 টকাৰ দিনত বাইক উৰুৱাই ফুৰিছিলে। চকাকেইটা বৰ বোকা। হেৰা আৰে হৈছে নাই? ওলাই আহা সোনকালে। দোকানে বন্ধ কৰিব এতিয়া। হেৰা হাজৰিকা ফোন লৈছে ন? হেল্ল' হাজৰিকা। কিহে বৰুৱা, আজিকালি ফোন এটাও নকৰা হ'ল যে? কি ক'ম আৰু হাজৰিকা, বিয়াখন পাতি যিহে অৱস্থা হৈছে নহয় মোৰ, ফোন চোন কৰিব এৰিয়ে দিলোঁ। কিবা হৈছে নেকি? নাই নাই হাজৰিকা, অলপ কিবা থাকেই আৰু সংসাৰত দিয়া। এই আবেলিকে আমাৰ ঘৰতে সকাম এভাগ আয়োজন কৰিছোঁ। তালৈ আপোনালোকক নিমন্ত্ৰণ জনাওঁ বুলি ভাবিলোঁ। হাজৰিকা ৰাতি পুৱাই পুৱাই ভাইটি এটা বেগখন লৈ গ'ল নহয়, বুজিছেনে? এতিয়ালৈকে আহিয়ে পোৱা নাই। ঠিক আছে ঠিক আছে, সি আহি পালে আহিব দিয়ক। আৰে কাটিয়ে দিলে ফোনটো দেখোন। আহিব আৰু দিয়ক। তুমি মানুহটো কেলে এনেকুৱা বৰ ইমান মিছা কথা কোৱা যে? তুমি কি বুজিবা পেট্ৰলৰ দাম 100 টকা পাৰ হৈ গ'ল। তাতে যদি হাজৰিকা তাত আমি যদি সকামখন খাব যাওঁ, তেতিয়া জলপান কেইটামানহে খুৱাব, 100 টকা তেল পৰিব। অকণমান ভাবি চাবা আকৌ। বাদ দিয়া ব'লা, দোকান বন্ধ কৰিব আৰু। চাইকেল 100 টকা 100 টকা বুজিবা কথা। ৰ'বা আইতা বন্ধ বুলি শুনিছিলোঁ, কিন্তু আজি দেখি গ'লোঁ। মইতো আপোনাক কৈছিলোঁৱেই। সেই হ'ল চোৱা। ভাই ফেচবুকত পোষ্টা কৰোঁ, কেপশ্যন দিম পেমেণ্ট মানে বয়সৰ সীমা। खसड़ी के नानी है वो मेरी। 200 रुपये का मीठा तेल खा खा के माथा गर्म हो गया है। ঘৰত ভালনে হাজৰিকা? ভালে ভালে, তোমালোকৰ ভাল? ভাল ভাল। ই বৰুৱা ক'ত গ'ল?
কিবা কিবি বজাৰ অলপ কৰি আনিব গৈছে। অঁ আচ্ছা 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 বৰুৱা হাজৰিকা দেখোন বজাৰ কৰিলোঁ বুজিছেনি হাজৰিকা আগতে হাজৰিকা 50 টকাত আধা লিটাৰ মিঠাতেল পাইছিল আজিকালি চাওকচোন কি যে দিন আহিলে এই বৰুৱা আপুনি কিন্তু মানুহটো বৰ চিকটা দেই লকডাউনত পইচা খৰচ হ'ব বুলি বিয়াখন পাতি থৈ দিলে আৰু ন নক'ব আৰু হাজৰিকা বজাৰত বস্তুবোৰৰ যিহে দুই চাই দাম জীৱন নহ'লে বাৰু আমাৰ নিচিনা মানুহবিলাক কেনেকৈ চলিব এই বৰুৱা এই চৰকাৰে মূল্য বৃদ্ধি কৰি আমাৰ সুবিধাহে কৰি দিছে হা কেনেকৈ আপুনি চাওক এতিয়া পেট্ৰলৰ দাম 100 টকা হোৱাৰ পিছত আপুনি যদি এটা মটৰচাইকেল চলাবলৈ বাদ দিলে আপুনি চাইকেল চলাইছে আপোনাৰ স্বাস্থ্যৰ কাৰণে এইটো ভাল হৈছে নাই আপুনি কওক ভাল হৈছে নাই হয় আকৌ এতিয়া চাব হা মিঠাতেলৰ দামটো এতিয়া 200 ওপৰত গ'ল 200 ওপৰত যোৱাৰ লগে আপুনিতো এতিয়া বইল খাইছে মই গম পাওঁ বইল খাবলগীয়া হৈছে বইল খোৱাৰ কাৰণেতো আমাৰ এতিয়া ইমিউনিটি চিষ্টেমটো বাঢ়ি গৈছে আমি কৰোণাৰ লগততো এতিয়া আমি যুঁজ দিব পাৰিম এই মোদীজীয়ে আমাৰ সকলোৰে কথা ভাবিহে মূল্য বৃদ্ধি কৰিছে বুজিছে বৰুৱা হাজৰিকা চাহ নাই। হেৰা কি কৈছা ৰ'বা হাজৰিকা চাহ নাখায় নহয় অঁ মই চাহ খাওঁ চাহ খাওঁ এয়া কি কৰিছা তুমি? এই হাজৰিকা চেনি দিয়া চাহ নাখায় এই মই চেনি দিয়া চাহ খাওঁ এই তুমি কোম্পানী গিলা আছা না হাজৰিকা কাৰণে কোম্পানীয়ে নকওঁ কি হাজৰিকা মোদীজী আপোনাৰ দাম বঢ়াইছে গম পোৱা নাই নি বস্তুবিলাকৰ পাইছোঁ চেনি চাহপাতৰ দাম কেলৈ বঢ়াইছে বাৰু কওকচোন কওকচোন আপুনিয়ে কওক আপুনিয়ে কওক আপোনাৰ এতিয়া চুগাৰৰ পৰা বাচি থাকিবলৈ আমাৰ নিচিনা মানুহবিলাক অঁ হয় হয় মোদীজী মহান নহয় জানো মহান মহান মোদীজী মানে মহান আপোনাৰ আমাক চুগাৰৰ পৰা স্বাস্থ্যৰ কাৰণে ভাল ৰখাইছে হয়, দাম হয়। বঢ়াই পিনি হয়, হয়। সেইটো কাৰণে গৰম পানী খাওক হাজৰিকা সুস্থ থাকক হয় হয় মই এতিয়া গম পানী খাম দিয়ক ঘৰতে চাহ খাম আৰু